ফ্রেন্ডস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল। সো আজি আমি আলোচনা কৰিম যে চৰকাৰে ঘোষণা কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা, ঠিক আছে। সো কি কি ঘোষণা কৰিলে চৰকাৰে এইসমূহ মানে আলোচনা কৰিম। চৰকাৰে মানে 25,000লৈকে টকা দিয়াৰ সিদ্ধান্ত কৰিছে। কোনসকলে পাব এই টকাখিনি, সো আপোনালোকে জানিব লাগিব। আৰু মেট্ৰিকৰ ৰিজাল্টটো কেতিয়া দিব, মানে ফিক্স ডেটটো কেতিয়া হয়, ঠিক আছে। এই মাহতে দিব, কিন্তু কেতিয়া সো আপোনালোকে হয়তো নাজানে। তো আপোনালোকে জানিবৰ কাৰণে এই ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ, তেতিয়াহে মই আপোনালোকে জানিব পাৰিব। সো আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, ঠিক আছে। সো আমি আপোনাক জনাব বিচাৰিছোঁ যে এইবাৰ আপোনালোকৰ যি মেট্ৰিক ৰিজাল্ট, সেই মেট্ৰিকৰ ৰিজাল্টটো আপোনাৰ 21 তাৰিখে দিব, ঠিক আছে। সো চৰকাৰে ঘোষণা কৰিছে 19, 20, 21। সো 19, 20, 21 তিনিটা তাৰিখৰ ভিতৰত এটা তাৰিখে ল'ব। সো 21 তাৰিখে আপোনালোকৰ কম্পালচৰি আপোনালোকৰ ৰিজাল্টটো পাই যাব। সো এই ৰিজাল্টটো দিয়াৰ পিছতে যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব, এডমিশ্যনটো আপোনালোকৰ কমপ্লিটলি ফ্ৰী হ'ব। সো কোনসকলৰ বাবে ফ্ৰী হ'ব, সো আপোনালোকে জানিব লাগিব। সো যিটো আপোনালোকৰ ফ্ৰী এডমিশ্যন হ'ব, সেইসকল মানে ছোৱালীসকলে পাব। সো ছোৱালীসকলৰ বাবেহে ফ্ৰী এডমিশ্যন হ'ব। আৰু টকাখিনি কোনসকলে পাব, সো টকাখিনিও ছোৱালীসকলেহে পাব। তেনেকৈ পাব, ঠিক আছে। সো ফ্ৰী এডমিশ্যন দিব চৰকাৰে ছোৱালীসকলক। আৰু যেতিয়া কলেজত নামভৰ্তি কৰিব তেতিয়া ডাইৰেক্ট একাউণ্টত 10,000কৈ টকা ছোৱালীসকলক দিব প্ৰথমতে, ঠিক আছে। আৰু যিসকলে মানে কলেজত যাব, ঠিক আছে, কলেজ আৰু ডিগ্ৰীত, ঠিক আছে, কলেজৰ কেইটাক 10,000কৈ দিব। আৰু ডিগ্ৰীত যিসকলে যাব 12,500 টকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘোষণাটো মানে ক'ত কৰিছিলে জানো আপোনালোকে? এই ঘোষণাটো মানে এখন নিৰ্বাচনী সভাত মানে ঘোষণা কৰিছিলে। সো আৰু 25,000 টকাটো কোনে পাব, ঠিক আছে, মই জনাইছোঁ। যিসকলে বিশ্ববিদ্যালয়ত মানে নামভৰ্তি কৰিব বা পঢ়িব, সো ঠিক সেইসকলেহে মানে 25,000 টকালৈকে লাভ কৰিব পাৰিব, ঠিক আছে। সো আপোনালোকৰ আগত মই সম্পূৰ্ণ তথ্যখিনি দিলোঁ, যিখিনি চৰকাৰে ঘোষণা কৰিছিলে। সো আপোনালোকৰ যদি এই ইনফৰমেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।